নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। নতুনকৈ চাকৰি আহিছে বেংকৰ ফালৰ পৰা। যিহেতু নতুনকৈ বেংকৰ ফালৰ পৰা চাকৰিসমূহ মুকলি কৰি দিয়া হৈছে, 5,000টাকৈ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত কেতিয়ালৈকে লাষ্ট ডেট আছে, কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু বেংক অৱ বৰোদাৰ ফালৰ পৰা এপেণ্ডিক্সৰ কাৰণে পদসমূহ মুকলি কৰি দিয়া হৈছিলে, এই পদসমূহৰ লাষ্ট ডেটটো অহা কাইলৈ লাষ্ট ডেট আছে। যদিহে আপোনালোকে পদসমূহত আবেদন কৰা নাই, আজিও আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। আবেদন কেনেদৰে কৰিব ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো আলোচনা কৰিম, চ' ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে যিহেতু বেংক অৱ বৰোদাৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰি দিয়া হৈছিলে, যিহেতু 5,000টাকৈ পদ মুকলি কৰি দিয়া হৈছিলে, ইয়াতে আপোনালোকৰ 29টা পদ আপোনালোকে অসমতো দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে। SCৰ কাৰণে আছে 717টা আছে, SCৰ কাৰণে আছে 717টা আছে, STৰ কাৰণে আছে 441টা আছে, OBCৰ কাৰণে আছে 1208টা আছে, EWSৰ কাৰণে আছে 486টা আছে, আৰু UR কাৰণে আছে 2148টাকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই ভেকেঞ্চিসমূহৰ চেলাৰীটো দিয়া আছে 15,000কৈ আপোনালোকে পাৰ মান্থ চেলাৰীটো লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ যেতিয়া 1 year আপোনালোকৰ ট্ৰেইনিং পিৰিয়ড আছে, তাতে আপোনালোকে 15,000কৈ চেলাৰী লাভ কৰিব পাৰিব। পিছত আপোনালোকৰ চেলাৰীটো বাঢ়ি যাব। ইয়াতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন দেখিবলৈ পাইছে। কেণ্ডিডেট আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যন থাকিব লাগিব, মাষ্ট বি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব লাগিব, তেতিয়াহে আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে লোকেল লেংগুৱেজটো ভালকৈ জানিব লাগিব। যদি আপোনালোকে আছামত আছে, যিহেতু অসমীয়া আৰু বঙালী বড়ো এই লেংগুৱেজকেইটা আপোনালোকে ভালকৈ জানিব লাগিব, তেতিয়াহে আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, মিনিমাম আপোনালোকৰ 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। বয়সটো আপোনালোকৰ 1/5/2026লৈকে হিচাপ কৰা হ'ব। ইয়াতে আপোনালোকৰ ট্ৰেইনিং ডিউৰেশ্যনটো দিয়া আছে, যিহেতু এবছৰ আপোনালোকৰ ট্ৰেইনিং হ'ব। ট্ৰেইনিঙৰ সময়তো আপোনালোকে 15,000কৈ চেলাৰী লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকে এজ ইলেকশ্যন ল'ব বিচাৰিলে এজ ইলেকশ্যন ল'ব পাৰিব। SC STৰ কাৰণে আপোনালোকে 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBCৰ কাৰণে 3 বছৰকৈ পাৰিব। PWBDৰ যিসকল আনৰিজাৰ্ভড হয় তেওঁলোকে 10 বছৰকৈ পাৰিব। PWBD যিসকল OBCৰ হয় তেওঁলোকে 13 বছৰকৈ পাৰিব, আৰু PWBD যিসকল SC বা STৰ হয় তেওঁলোকে 15 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, ইয়াতে কেটেগৰী ৱাইজ আপোনালোকে এপ্লিকেশ্যন ফিজ ইয়াতে দেখিবলৈ পাইছে। SC ST PWBDৰ কাৰণে 200 টকাকৈ প্লাছ GST আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব। UR EWS OBC ফিমেল ট্ৰেন্সজেণ্ডাৰৰ কাৰণে ইয়াতে আপোনালোকে 600 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, প্লাছ আপোনালোকৰ GST থাকিব। UR EWS OBC মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকে 800 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু এইবিলাক ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপোনালোকে পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদসমূহ ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দিয়া আছে, ইয়াতে দেখিবলৈ পাইছে। আপোনালোকে অনলাইন এক্সামিনেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ টেষ্টটো, যিহেতু লেংগুৱেজটো আপোনালোকৰ টেষ্ট কৰা হ'ব। ইয়াতে আপোনালোকৰ এক্সাম পেটাৰ্ণটো দিয়া আছে, যিহেতু আপুনি ছেকশ্যন ৱাইজ আপোনালোকৰ কুৱেশ্যন মাৰ্ক ইয়াতে দিয়া আছে। জেনেৰেল আৰু ফাইনেন্সিয়েল এৱাৰনেছত আপোনালোকৰ 25টা কুৱেশ্যন 25 মাৰ্কছ থাকিব। জেনেৰেল ইংলিছত আপোনালোকৰ 25টা কুৱেশ্যন 25 মাৰ্ক থাকিব। কম্পিউটাৰ নলেজতো আপোনালোকৰ 25টা কুৱেশ্যন 25 মাৰ্ক থাকিব। কোৱান্টিটিভ ৰিজনিং আৰু এমপ্লিটিউডত আপোনালোকৰ 25টা কুৱেশ্যন 25 নম্বৰ থাকিব। টোটেল আপোনালোকৰ 100 নম্বৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। টোটেল আপোনালোকৰ 1 ঘণ্টাকৈ সময় দিয়া হ'ব। যদি আপোনালোকে পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম।